বালৰ কেলা এই এই চাউল দিছে আটা দিছে লেওৰা কেলা ইফালে গা মাৰি দিছে কৰোণাক মই বিয়া পাতি কেলা প্ৰেম খেলি আছো মাৰ নোৱাৰিলো আমাৰ হিমন্ত মামাইতো বৰ্তমান সময়ত খুব ধুনীয়াকৈ দেশ চলাই আছে নহয় জানো ই বালৰ কেলা হেমন্তই বিদ্বেষ চলাইছে নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি আমি বহু দিনৰ বিৰতিৰ মূৰত আপোনালোকৰ মাজলৈ আগবঢ়াইছো আমাৰ অন্যতম এটি অনুষ্ঠান সুপতি আজিৰ সুপতিৰ আমাৰ বিশেষ অতিথি হিচাপে আছে আমাৰ এজন ককা আপোনাক প্ৰথমে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ আৰু আমাৰ মানে এই অনুষ্ঠানত আমাৰ ষ্টুডিঅ'ত আজি থাকিব আৰু এজন বিশেষ ব্যক্তি আপোনাৰ মোৰ আমাৰ সকলোৰে অতি মৰমৰ মামা আৰু মামা বৰ্তমান ষ্টুডিঅ'ত উপস্থিত হোৱাহি নাই যিহেতু তেখেত বৰ্তমান CM হৈ গ'ল গতিকে তেখেতটো যথেষ্ট ব্যস্ত থাকে তথাপিও আজি আমাৰ এই অনুষ্ঠানত অকণমান ভুমুকি মাৰিমি বুলি মোক কৈছিলে ফোন কলত তো তেখেত আহিব খন্তেক সময়ৰ পাছত গতিকে আহক আৰম্ভ কৰোঁ আমাৰ আজিৰ সুপতি যাৰ নাম মামা ভাগিন আৰু ককা ককা আমাৰ মাজত উপস্থিত হৈছে গতিকে ককা আপোনালৈ মোৰ প্ৰথমটো প্ৰশ্ন হৈছে যে আপুনি মাস্ক কিয় নামাৰে আপুনি মাস্কখন মৰা মই দেখা নাপাওঁ আজিও আপুনি মাস্ক মাৰি অহা নাই কিয় মাছে জীৱন ৰাখিব পাৰে নেকি কওক পাৰিবনে মাৰে হৰি ৰাখে কোনে ৰাখে হৰি মাৰে কোনে ৰাখে হৰি মাৰে কোনে মাৰে মানে ঠিকে আছে বাৰু ঠিকে আছে কিন্তু এই দেশত কি হৈ আছে আপুনি গম পায়নে আপুনি অকণো ভয় নকৰে কৰোণাক মই বিয়া পাতি কেলা প্ৰেম খেলি আছো মাৰ হয়নে বেয়া পাইছ নেকি নাই পোৱা বেয়া কেলেনো পাম ন বেয়া নাপাওঁ আমি নাই পোৱা বাৰু দেশত যিহেতু মানে আমাৰ ৰাজ্যত যিহেতু বৰ্তমান বহু ৰাজনৈতিক দল গঠন হৈ গ'ল সব পাৰ্টি বা পাৰ্টি মেলিছে পইচা ল'ব দেশ চম্ভালিব পাৰিব সিহঁতে পাৰিব পিছে তেওঁলোকেতো নোৱাৰিলেও আমাৰ হিমন্ত মামাইতো বৰ্তমান সময়ত খুব ধুনীয়াকৈ দেশ চলাই আছে নহয় জানো ই বালৰ কেলা হেমন্তই বিদ্বেষ চলাইছে বেলেগ উত্তৰ দি দিয়ে আপুনি কথাবোৰ অকণমান ভালকে ক'ব আকৌ এই দম কিয় দি আছে আপুনি মোৰ ঘৰলৈ আহিছে আপুনি দম নিদিব আকৌ বেয়া পাইছ নেকি নাই পোৱা দিয়ক বেয়া নাই পোৱা দিয়ক খালি দম দি নিদিব ঘপককৈ বাকী যি কি নহওক বন্ধুসকল বিগ ব্ৰেকিং আমাৰ মাজত বৰ্তমান সময়ত মামা আহি উপস্থিত হৈছে সেই মামা আপোনাক স্বাগতম জনাইছোঁ আৰু মামাৰ হাতত সময় একেবাৰে কম বুলি কৈছে গতিকে এটাই প্ৰশ্ন কৰিম যে মামা যিহেতু বৰ্তমান সময়ত দেখা পাইছেনে আপোনাৰ বদনাম গাই থকা দেখা পাইছোঁ আমাৰ এই ককাক এতিয়া ককাৰ দৰে বহু মানুহে বৰ্তমান সময়ত আপোনাৰ বদনাম গাই আছে আপুনি কি ক'ব তেওঁলোকৰ বিষয়ে কোনে কাক ভাল পায় বেয়া পায় যোনে মোক বেয়া পায় সি পইণ্ট এটা উলিয়াই ল'ব যে ভাতটো দিওঁতে এনেকে দিলে ভাতটো দিওঁতে ঠেলা মাৰি দিলে ভাতটো দিওঁতে কথা নকলে যোনে ভাল পায় সি ক'ব ভাই ইমান কষ্ট কৰিছে এই মানুহগালে খুব ধুনীয়া উত্তৰ দিছে আচলতে মামাই বাৰু ঠিক আছে মামাক ধন্যবাদ জনাইছোঁ আমাৰ লগত সহযোগ কৰাৰ বাবে বাকী আপোনাৰ লগত মোৰ এটা কথা আছিলে দম কিয় দিছে ৰে এই কাঠিন তলৰ ডিপু মোক বিক্ৰী কৰিলে ডিগবৈ কেৰাচিন তেলৰ ডিপু বিক্ৰী কৰিলে মই কি কৰোঁ এতিয়া মই কি কৰিম তাত কিয় বোলে মই কেনেকে গম পাম কিয় 1 লিটাৰ কাঠিন তেল কিনি পাইছনে নাই পোৱা 1 কেজি দালি কিনি পাইছনে 1 লিটাৰ মিঠাতেল কিনি পাইছনে নাই পোৱা 1 কেজি আলু কিনি পাইছনে আৰে নাই পোৱা পইচা আপুনি দিব মোক পইচা আপুনি দিব হা খবৰদাৰ মোৰ মুখখন বৰ বেয়া হ'ব গম পাইছোঁ দিয়ক আপোনাৰ মুখখন কেনেকুৱা ক্ষমা কৰিব আপুনি কংগ্ৰেছৰ বিষয়ে ভালকে কয় কেলে কয় মোৰ কংগ্ৰেছৰ ধন্য তেনেকুৱা আছিলে নেকি সেইটো আপুনি জানিব এই চাউল কোনে আনিলে চাউল 3 টকীয়া চাউল মই নাজানো নহয় পিছে বিজেপিয়েতো আপোনাক বহুত কিবা কিবি দিছে ন চাউল দিছে আটা দিছে লেওৰা কেলা ইফালে গা মাৰি দিছে
ক'ত মই আপুনি ইমান ইমান এনেকে কেলে কৈ দিয়ে মানে বেয়া পাইছ নেকি নাই পোৱা দিয়ক আপোনাক মই আপোনাক বেয়া নাই পোৱা পিছে ঠিক আছে বাৰু বাদ দিছোঁ ৰাজনৈতিক কথাও বাদ দিলোঁ আপোনাৰ লগত কথা পতাটোৱেই ভুল হ'ল কেলেনো মাতিছিলোঁ যি কি নহওক আপুনি মোক এটা কথা কওকচোন এই ইউটিউবত ইউটিউবাৰ এটা আছে এই কি বুলি কয় মিষ্টাৰ ৰাজা বুলি আপুনি তাৰ বিষয়ে কি ক'ব এই ভাণ্ডকি এই ভাণ্ডকি ইয়াৰ নিচিনা ভাণ্ডকি নাই তাৰ পৰিয়াল নাই তাৰ গৃহ সংসাৰ নাই কি বুজি পাব তোৰ মোৰ গৃহ সংসাৰ আছে আমি বুজি পাইছোঁ ধন্যবাদ বহুত বহুত ধন্যবাদ আপোনাক মই মাতি ভুল কৰিলোঁ বহুত বহুত ধন্যবাদ বাকী দৰ্শকসকল আপোনালোকে ভিডিঅ'টো যিহেতু ইমানলৈকে চাই আছে গতিকে প্লিজ কমেণ্ট এটা কৰি মোক নিশ্চয় জনাই দিব তলত কি ক'ব লগা আছে আপোনাৰ কমেণ্ট এটা কিন্তু কৰি দিব বাকী লাইক এটা কৰি ল'ব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব কষ্ট কৰোঁ মই ভাণ্ডকি হাৰামী বুঢ়া বালৰ কেলা ফাইট এই ফাইট এই उठाले रे देवा उठाले रे बाबा